বিষয়টো এইটো কাৰণে কৈছো যে আমি ৰাজনৈতিকভাৱে সুৰক্ষিত নহলে আমাৰ জাতিটো কেতিয়াও আমি আগবাঢ়িব নোৱাৰো। আজি আপোনালোকে জানে ধেমাজিৰ পৰা যিজন বিধায়ক প্ৰতিনিধিত্ব কৰিছে সেই বিধায়কজন এতিয়া অসমৰ এজন শিক্ষামন্ত্ৰী। তেওঁৰ আবেগক আমি সদায় চেলুট জনাওঁ, তেওঁক আমি সদায় প্ৰণাম কৰোঁ। এইকাৰণে কৰোঁ তেওঁ যিটো জাতিক প্ৰতিনিধিত্ব কৰিছিলে, যিখন তেওঁ সংগ্ৰাম কৰিছিলে, PMPকে কৰিছিলে, MNকে কৰিছিলে, পৰৱৰ্তী সময়ত তেওঁ অসমৰ কেবিনেট মন্ত্ৰী হৈ আজি তেওঁলোকে দাবী কৰি অহা পূৰ্বৰ যিটো 6 শিডিউল, সেই 6 শিডিউলৰ কাৰণে তেওঁলোকে আজি আমাৰ সাংসদসকলক লগত লৈ আমাৰ বিভিন্ন বিধায়কসকলক লগত লৈ কেন্দ্ৰীয় মন্ত্ৰীক লগত লৈ তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছে যে তেওঁলোকক 6 শিডিউল লাগে। কিন্তু আমাৰ যিকেইজন প্ৰতিনিধিয়ে আজি আহোম জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি গাদী দখল কৰি আছে, সেইসকলে কেতিয়াবা কৈছেনে যে টাইসমূহসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। টাইসমূহৰ জনজাতিকৰণৰ ৰাজ্যসভাত বিলখন উঠাৰ পাছতো এই বিধেয়কখন কিয় গৃহীত নহল? টাইসমূহক জনজাতিকৰণৰ মৰ্যাদা নিদিলে আমাৰ জনগোষ্ঠীৰ লোকসকল ইয়াত প্ৰতাৰিত হ'ব, এই কথাটো কিয় তেওঁলোকে সাহসেৰে ক'ব নোৱাৰে? গতিকে আমাৰ সময় যিসমূহ আহ্বান সময়ে কৈছে, যিসকল জাতীয় সংগ্ৰামৰ দ্বাৰা তেওঁলোকে আজি জাতীয় চেতনাক প্ৰতিনিধিত্ব কৰিছে, সেইসকলক ৰাজনৈতিকভাৱে সুৰক্ষিত কৰক। যদি তেওঁলোকক ৰাজনৈতিকভাৱে সুৰক্ষিত কৰে, তেতিয়া বিধানসভাত বা সংসদত আমাৰ যিসমূহ বিধেয়ক আছে সেই বিধেয়কসমূহত আমি প্ৰশ্ন উত্থাপন কৰিবলৈ সুযোগ পাম, বা তাত আমাৰ প্ৰতিনিধিয়ে আমাৰ বঞ্চিত নিষ্পেষিত লোকসকলক প্ৰতিনিধিত্ব কৰি আমাৰ অধিকাৰৰ প্ৰদানৰ কাৰণে তেওঁলোকে অন্ততঃ মাত মাতিব বুলি আমি অনুভৱ কৰিছো।